এতিয়া মই ৰান্ধিব লৈছোঁ লোকেল মুৰ্গী জুইত। কাটি থকা হৈছে মুৰ্গীটো। লোকেল মুৰ্গী আৰু ইফালে জুইত ইফালে কেৰাহী পাতি লোৱা হৈছে লোকেল মুৰ্গী ৰান্ধিবৰ কাৰণে। এইফালে নিজৰ জোখমতে তেল দিয়া হৈ গ'ল। ইয়াত দিয়া হৈছে পিঁয়াজ, মাংস, দিয়া হৈছে নিমখ, এইফালে দিয়া হৈছে নিজৰ জোখমতে হালধি, অলপ দিয়া হৈছে। দিয়া হৈছে কেইটামান গৰম মছলাৰ গুড়ি, অলপ গৰম মছলা গুড়ি দিয়া হৈছে। এতিয়া দিয়া হৈছে কাটি লোৱা আদা নহৰু, মানে পিহি লোৱা আদা নহৰু পেষ্ট। এয়া দিব লৈছে পানী, দিয়া হৈছে পানী, গৰম পানী দিয়া হৈছে পানী। গৰম পানী কেটলি আৰু এনেকুৱা হ'ব দেই জুইত ৰন্ধা। নিজৰ জোখমতে দিয়া হ'লে পানী এইটো হৈ গ'ল।